কেনেকুৱা লাগিলে ओहो क्या बताए ये देख रहे हैं 2 टिक्की अमूल की बटर की गई ব্লগৰ মাজত কোন এই মানুহজন চ' এইফালে আমাৰ আহি গ'ল খানা এইটো হৈছে চিকেন ফ্ৰাই এইটো পৰ্ক ফ্ৰাই মানে গাহৰি ফ্ৰাই এইফালে গাহৰি উইথ বাঁহগাজ হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ চ' বৰ্তমান এতিয়া বাজিছে ৰাতিপুৱা 6:30 আৰু চকু দেখি গম পাইছে জাষ্ট এতিয়া উঠি মেলি আহিছিলোঁ উঠি মেলি কি মই বাথৰুম যাবলৈ উঠিছিলোঁ তো এনেই আগফালে চাওঁ বুলি ভাবিলোঁ কিন্তু যিটো দেখিলোঁ চাওক আজি বতৰটো চাওক না চাৰিওফালে ফগ 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 কোনোফালে ক'তো দেখি নাপায় মানে একেবাৰে ডিচেম্বৰ জানুৱাৰীৰ নিচিনা চিটুৱেশ্যন হৈ গৈছে ফেব্ৰুৱাৰী মিডত আমাৰ এইটো চিটুৱেশ্যন সেইফালে আপাৰ আছাম ফালে ডিচেম্বৰ মিডৰ পৰা হেৰি জানুৱাৰী মিড মানলৈকে থাকে বা গোটেই ডিচেম্বৰ মাহ জানুৱাৰী মাহে থাকে কিন্তু ইয়াত ফেব্ৰুৱাৰী মিডত আজি হৈছে ফেব্ৰুৱাৰী 13 তাৰিখ ইয়াত ডিচেম্বৰ মাহতো এনেকুৱা ফগ হোৱা নাছিলে যিটো ফগ আজি হৈছে তো আজি ফগ দিছে যেতিয়া ক'ব নোৱাৰি ফগ দিলে বাৰু ৰ'দ দিয়ে বুলি কয় কিন্তু ইয়াত ঠাণ্ডাটোহে পৰে তো আজি বতৰটো আৰু বেছি ঠাণ্ডা হ'ব চাগে কাৰণ কালি অলপ ৰ'দ ওলাইছিলে পৰহিতো ৰ'দ ওলোৱাই নাই আজি আৰু কি হয় বা দেখা যাওক এতিয়া বহুত বেছি ঠাণ্ডা হাত চাত একেবাৰে পাথৰ নিচিনা হৈ গৈছে এইখন হাতটো মোবাইল ধৰি আছোঁ এই হাতখন মোবাইল ধৰি আছোঁ পূৰা একদম পূৰা টাইট হৈ গৈছে তো এতিয়া যাওঁ ৰুমত আকৌ ধুনীয়াকৈ কম্বললৈ শুই যাওঁগৈ 6:30 বাজিছে কালি মোৰতো দেৰি ৰাতি অলপ কিবা কিবি প্ৰগ্ৰামিঙৰ বস্তু চাই আছিলোঁ মোবাইলত শিকি আছিলোঁ তো এতিয়া যাওঁ আকৌ ধুনীয়াকৈ অলপ দেৰি শুই লওঁগৈ আৰু এইফালে সেই ফুটবল টীমটো পূৰা দৌৰি ফুৰিছে গোটেই পথাৰখন পূৰা ৰাউণ্ড মাৰি থাকিব আৰু মানে ঠাণ্ডা দিনত এই এনেকুৱা ফগ চগ হ'লে দৌৰা মজাই বেলেগ কাৰণ বেছি ভাগৰ নালাগে আৰু গৰমটো নুঠে কাৰণ ঠাণ্ডা পিহি বতাহ লাগি থাকে আৰু ভিতৰৰ ফালৰ পৰা মানে গৰম ঠাণ্ডা পূৰা মিক্স থাকে আৰু সেই তেতিয়া দৌৰিব পৰা পাৰি কিন্তু গৰম দিনত দৌৰিবলৈ বহুত কষ্ট কাৰণ পটককৈ ঘামি যাওঁ আৰু ৰাতিপুৱাই মানে সোনকালে ৰ'দটো ওলাই দিয়ে তো দৌৰিবলৈও ইমান টাইম নাথাকে যদি 3:30 4টা মানতে ওলাওঁ দৌৰিবৰ কাৰণে তেতিয়া ভাল তেতিয়া একদম ধুনীয়া মিহি বতাহ মাৰি থাকে হ'লেও তেতিয়াও গৰম উঠে তেতিয়া পূৰা ভিতৰৰ পৰা বডিটো এডজাষ্ট হৈ যায় পূৰা ঘামি যাওঁ সেইকাৰণে গৰম দিনত অকণমান মই বেয়া পাওঁ দৌৰিবলৈ এই ঠাণ্ডা দিন হ'লে ভাল কিন্তু ঠাণ্ডা দিনকেইটা উঠিব মন নাযায় সেইটোৱে মেইন প্ৰব্লেম বাট ঠাণ্ডা দিনত মোৰ মতে দৌৰিবলৈ ভাল কাৰণ ইমান ধুনীয়া ঠাণ্ডা বতাহ আৰু ভিতৰৰ পৰা গৰমটো আৰু বাহিৰৰ পৰা ঠাণ্ডাটো একদম মিক্স হৈ ধুনীয়াকৈ দৌৰিবৰ কাৰণে এটা বেলেগেই এনাৰ্জি পাই যাওঁ মই তো এতিয়া চাওঁ খোজকাঢ়িব যাওঁ বুলি ভাবিছোঁ কাৰণ টোপনিটো ভাঙিলেই এনেই বিচনাত পৰি থাকি লাভ নাই তো চাওঁ ৰাস্তাই অলপ খোজকাঢ়ি আহোঁ বুলি ভাবিছোঁ পূৰা ফ্ৰেছ হাৱা বতাহ লৈ পিনে কিন্তু বেছি হাৱা বতাহ ল'লেও বেয়া পৰীক্ষা আহি আছে অৱস্থা বেয়া হৈ যাব তো এতিয়া ফিল্ডতে দৌৰিম নহ'লে ৰাস্তাত খোজকাঢ়ি আহিম চ' অলৰাইট গাইজ এতিয়া বৰ্তমান খোজকাঢ়ি মেলি আহিলোঁ এইফালে ৰাস্তাত ব্লগ কৰা নাই কাৰণ গাড়ী মাতৰ পৰা একো মানে মই কোৱা কথাখিনি শুনিয়ে নাপায় আৰু এতিয়া ধুনীয়াকৈ আমাৰ সূৰ্য দেৱতা ওলাই আহিছে আজি গম পাইছোঁ পূৰা ধুনীয়া ৰ'দ দিব একদম চোকাকৈ কাৰণ কুঁৱলী পৰিছেতো পূৰা মজা ৰ'দ দিব তো এতিয়া ৰুমত যাওঁ মুখ চুখ একো ধোৱা নাই তো ৰুমত গৈ মুখ চুখ ধোওঁগৈ আৰু ভোক লাগি গৈছেগৈ গৰম পানী কৰোঁ আৰু চাহ কিবা এটা খাওঁ আৰু বৰ্তমান এতিয়া বাজিছে 10টা আৰু পূৰা ৰ'দ ওলাই গৈছে ৰাতিপুৱা ইমান কুঁৱলী আছিলে ৰ'দ নোলাব বুলি ভাবিছিলোঁ কিন্তু কুঁৱলী যদি বেছিকৈ মাৰে তেতিয়া ৰ'দটো চোকাকৈ ওলাই বুলি কয় তো এতিয়া পূৰা চোকা ৰ'দ একদম এতিয়া জেকেট নিপিন্ধাকৈ থাকিব পাৰোঁ বাহিৰত কিন্তু বতাহটো মিহি মাৰি আছে সেইটো কাৰণে গৰমটো ইমান গাত লগা নাই তো এতিয়া 10টা বাজিছে আৰু দিনটো আছেই পূৰা চোকা ৰ'দ তো আজি কাপোৰ কানিও অলপ ধুব আছে ধুনীয়াকৈ ধুই লওঁ আৰু কম্বল চম্বল ৰ'দত দিব লাগিব এইকেইদিন ৰ'দত দিব পৰা নাই গোন্ধাই গৈছে আৰু মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে মই ধুনীয়া চিনেমেটিক বিৰল শ্বট শিকি আছোঁ বুলি আৰু কালি লাষ্ট ভিডিঅ'ত মই দেখাইছিলোঁ এটা সৰু ক্লিপ লৈ মেলি পৰ্ট্ৰেইট মডত তো এণ্ড কৈছিলোঁ যে নেক্সট ভিডিঅ'ত মই ভালকৈ এটা বিৰল শ্বট লৈ দেখাম যিকোনো হওক পিছবেলা চাম যদি ৰ'দটো থাকে তো ধুনীয়াকৈ এটা বিৰল শ্বট ল'বলৈ ৰ'দৰ লগত চেষ্টা কৰিম আৰু অথনি ৰাতিপুৱা এটা শ্বট লৈছিলোঁ তো সেইটো আপোনালোকে ধুনীয়াকৈ চাই লওক আৰু যদি ভাল লাগে লাইক কৰিব এটা কমেণ্ট কৰিব কেনেকুৱা লাগে ক'ব
আৰু মই এতিয়া বৰ্তমান যাওঁ এটা কাম আছে ইম্পৰ্টেণ্ট সৰুকৈ তো আপোনালোকে বিৰল শ্বটটো চাওক তো সিমান দেৰি মই পটাপট গৈ কামটো কৰি আহোঁ তো চাই লওক চ' অলৰাইট গাইজ বৰ্তমান এতিয়া বাজিছে 4টা আৰু আমি আহিছোঁ অলপ ফুৰিবৰ কাৰণে নয়নদা ক'লে যে অলপ ফুৰি মেলি আহোঁ তো ভাবিলোঁ ক'ত যাম এইফালে লোকেল ধাবা আহোঁ বুলি ক'লে সেইকাৰণে এতিয়া আহিছোঁ লোকেল ধাবা তো এইফালে এতিয়া গাড়ীখন পাৰ্কিং কৰি আছে ধুনীয়াকৈ আৰু আমি আহিছোঁ উদালক দা অনিকেত দা অৰ্ণৱ দা টিকেন দা আৰু নয়নদা লগৰ এজন তো এতিয়া এইফালে আহিছোঁ MP লোকেল ধাবা বুলি কয় এইডোখৰ কেইবাখনো আছে আমি আহিছোঁ MPখনত এইডোখৰ জেগা ৰাণী বুলি কয় তো এতিয়া দেখাম ভিতৰত কি পায় কি নাপায় বহুত কিবা কিবি পায় বুলি শুনিছোঁ তো যাম এতিয়া কি পায় কি নাপায় চামগৈ আৰু এইফালে আছে জুহাল লোকেল ধাবা ইয়াত তো এতিয়া আমি গৈ আছোঁ ভিতৰলৈ এইফালে অনিকেত দা টিকেন দা আৰু এইফালে এতিয়া আমি কেবিন লৈ ল'লোঁ এইফালে উদালক দাদা এইটো কেবিন লোকেল ধাবা এইফালে আমাৰ এইফালে ছাৰ আমাৰ এইফালে ব্লগাৰ পিছফালে আছে বাৰু আৰু আমাৰ লগত আজি আমাৰ চুইট বয় নাই যিটো মোৰ ব্লগত বহুত ফেমাছ ল'ৰা চুইট বয় তো চুইট বয় সি নাই আজি সি ঘৰত গৈছে তো আমি বাকীকেইটা আহিছোঁ আৰু ইয়াত আহিলে মানে এনেকৈ কেবিন ল'ব লাগে কেবিন এই তেৰিকা কি কৰিলে এনেকৈ হেডিংটো দিবা ব্লগৰ মাজত কোন মানুহ জানে এইফালে আমাৰ অৰ্ণৱ দাই মোক ব্লগিঙৰ টিপছ দি আছে মই সেইকাৰণে কৈছোঁ অৰ্ণৱ দা ব্লগিং এটা চেনেল খুলি লোৱা বুলি অৰ্ণৱ ব্লগ আছে এই বঢ়িয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব যোনে যোনে চাইছে অকল 145টা ছাবস্ক্ৰাইবাৰ আছে তাৰপৰা 10টা হ'লেও যাব অৰ্ণৱ দা চেনেলত লাইক কমেণ্ট और सब्सक्राइब कीजिए লিংকটো ডেছক্ৰিপশ্যনত থাকিব যদি অৰ্ণৱ দা সঁচাকৈ চেনেল আছে আৰু নয়নদাকো ক'ব লাগিব চেনেল এটা খুলিবলৈ সকলোকে নিমন্ত্ৰণ ধাবালৈ নয়নদাৰ এতিয়া আহিলে দেখাম নয়নদাক কেমেৰাত নোলাই বোলে তো এতিয়া এইফালে ৰুম মানে এইটো লৈ ল'লোঁ আৰু এইফালে আমাৰ নয়নদা ফ্ৰেণ্ড তুমি কোৱা এয়া আমাৰ নয়নদা অনাৰ আমাৰ গুৰু গাড়ী অনাৰ এওঁৰ কাৰণে আহিব পাৰিছোঁ নহ'লে আৰু ক'ত এইবোৰ লোকেল ধাবা আমি চিনিয়ে নাপাওঁ মেজিকৰ পৰা ডাইৰেক্ট I-20 প্ৰমোশ্যন হৈ গৈছে এইফালে আমাৰ নয়নদাৰ ফ্ৰেণ্ড আৰু এইফালে টিকেন দা আমাৰ আজি এইফালে মটিভেটাৰ যোন অহাৰ কাৰণে সম্ভৱ হ'ল অঁ আৰু বহুত সোনকালে নয়নদাও ধাবা এখন খুলি আছে নয়ন ধাবা নেক্সট আহিব বাৰ্থডে অঁ 13 তাৰিখে চ' এইফালে আমাৰ আহি গ'ল খানা এইটো হৈছে চিকেন ফ্ৰাই এইটো পৰ্ক ফ্ৰাই মানে গাহৰি ফ্ৰাই এইফালে গাহৰি উইথ বাঁহগাজ এইফালে কেঁকুৰা চাটনি এইফালে নৰ্মেল চাটনি আৰু এতিয়া আৰু এইফালে আহি গ'ল প্ৰন সেইখিনি এয়া তোমাৰ খানা তো এতিয়া মস্তিকে পূৰা খাব লাগে তাৰপিছত এইফালে আমাৰ চব বহি আছে অৰ্ণৱ দা নয়নদা ফ্ৰেণ্ড টিকেন দা অনিকেত দা তো এতিয়া পটাপট মস্তিকে খাওঁ আৰু দেখিব পাইছে পিঁয়াজ তুমি কোৱা এয়া দেখিব পাইছে পিঁয়াজ এইটো জলকীয়া বাঁহগাজ চাফা এইফালে আমাৰ পূৰা প্লেট চাফা চ' অলৰাইট গাইজ আমাৰ খোৱা বোৱা হৈ গ'ল আৰু অলমষ্ট এতিয়া গধূলি হ'বলৈ হৈছে তো এতিয়া চব ওলাই মেলি যাওঁ আৰু ৰুমলৈ এইফালে চব আহি গ'ল এইবোৰ দেখি পাইছে গাড়ী আৰু কিবা এইফালে আমাৰ নয়নদা প্ৰমোশ্যন কৰি আহিলোঁ হা কিবা দিয়া কৰিলা প্ৰমোশ্যন কৰি আহিলোঁ এই বঢ়িয়া এইফালে আমাৰ অনিকেত দা বোলে প্ৰমোশ্যন এই মুখখন দেখুওৱা এইটো এইফালে প্ৰমোশ্যন কৰি আছে বোলে ধুনীয়াকৈ তো কিবা এটা খুৱাব লাগিব সৰু চকলেট এটা উৰ্মিত গৈ 5 টকীয়া চকলেটটো খুৱাই দিম
কেনেকুৱা লাগিলে ভাল লাগিলে দাদা কেনেকুৱা লাগিলে বঢ়িয়া ন আৰু ছাৰ এইটো ডাইলগ এটা কোৱা ভাল ডাইলগ এটা কি কওঁ তুমি কোৱা আই এম সো এক্সাইটেড আৰু কেনেকুৱা লাগিলে ओहो क्या बताए এফালে আহিব জুহাল লোকেল ধাবা दो टिक्की अमूल की बटर की गई चीज लोकल बटर मेयोनीज চ' এইফালে আমাৰ গাড়ী পূৰা ভৰ্তি পিছফালে 4টা আগফালে 2টা এতিয়া আৰু এইফালে আমাৰ দালক দাদা এইফালে তো আমি এতিয়া গৈ আছোঁ ৰুম পূৰা ঠেকা ব্লগাৰ ঠেকা ঠেকিকৈ বহিছোঁ আৰু নয়নদা জয় হো स्वीट बॉय कौन है চুইট বয় পাৰ্থ ই কি ধুনীয়া চুইট বয় বুলি ক'লে হেল্ল' বুলি দিয়ে তুমি চাবা না চ' অলৰাইট গাইজ বৰ্তমান এতিয়া আহি পালোহি ৰুম আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আজি ফাৰ্ষ্ট মানে ফটককৈ ছাডেন প্লেন বনি গ'ল এতিয়া পিছবেলা টাইমত নয়নদাই ক'লে বোলা লোকেল ধাবা ফালৰ পৰা আহোঁ তো সেইকাৰণে ফটাফট গুচি গ'লোঁ আৰু আজি অকল 2টা মানে অৰ্ডাৰ কৰিলোঁ ৰেচিপি কাৰণ অলৰেডি ভাত পানী চবে খাই মেলি পেট ফুল হৈ আছিলে তো গুচি যাওঁতে কিবা এটা খাওঁ বুলি অকল ড্ৰাই ফ্ৰাই মাংসবোৰে অৰ্ডাৰ কৰিলোঁ আৰু যাম কেতিয়াবা পিছত ধুনীয়াকৈ তো তেতিয়া ভালকৈ একদম খালী পেটেৰে যাম খচি খাম খাই বৈ মেলি আপোনালোকক ভিডিঅ' বনাই দেখাম কি পায় অকল আজি কেইটামানে অকল 5টামান অৰ্ডাৰ কৰিলোঁ আৰু বহুত আইটেম আছে তো সেইটো পিছত কেতিয়াবা দেখাম আপোনালোকেও যদি লোকেল বস্তু একদম হাঁহ শামুক সেইবোৰ একো নেদেখুৱালৈ সেইবোৰ একো অৰ্ডাৰ নকৰিলোৱে কেঁকুৰা তাৰপিছত কেঁকুৰা চাটনি আৰু কি আৰু বহুত মানে লিষ্টখন বহুত আছিলে তো আপোনালোকে গৈ পিনে তাত খাব কেইবাখনো লোকেল ধাবা আছে কোনোবা এখনত সোমাই দিব আৰু এইটো ভিডিঅ' ইয়াতে এণ্ড কৰি দিওঁ ভিডিঅ'টো দীঘল হ'ল চাগে অলপ আৰু দীঘল নহ'লেও এতিয়া আৰু ভিডিঅ' কৰি নাথাকোঁ কাৰণ আজি দিনত হোৱা নাই আৰু ৰাতিপুৱাও সোনকালে উঠিছোঁ তো এতিয়া পূৰা টোপনি ধৰিছে এতিয়া বছ অকণমান দেৰি ৰেষ্ট লওঁ শুম তাৰপিছত উঠি মেলি কিতাপ পঢ়িব লাগিব এক্সাম আহি আছে তো ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই